বান্ধিবসকলে আপোনাৰ ধুনীয়াকৈ পুৰা গামোচা যোৱাবাৰত যিহেতু বান্ধিছিলোঁ এইবাৰ বান্ধো মনত ৰাখা যাতে সম্পূৰ্ণ লগতে বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোক সকলোকে আজি আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এইপিনে আপোনালোকে দেখা পাইছে আমাৰ প্ৰিয়ংকৰ বছ ধুনীয়াকৈ গাছত ওলাই আহিলে আৰু আমি পুৰা তিনিলে দুইজনে ৰেডি হৈ গ'লো আৰু বাকীসকল ওলাই আছে পুৰা এইপিনে প্ৰিয়ংকৰ বছ কেনে ৰাধা চাবি নাই আজি চাব লাগিব চাব লাগিব নাচালে কেনেকৈ হ'ব যিহেতু ৰাধা বহুত আহিব গতিকে চাব লাগিব অকণমান আৰু বন্ধু বান্ধৱীসকল আজি গৈ আছোঁ চৰবুকৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোহাঁই থানলৈ আৰু আজি যিহেতু কৃষ্ণ জন্মাষ্টমী আৰু কৃষ্ণ জন্মাষ্টমী পূজাটো পুৰা চৰবুক গৰখীয়া গোহাঁই থানত বহুত ডাঙৰ পতা হয় আৰু এইফালে ধুনীয়াকৈ পুৰা বাছ আহি গ'ল আৰু উঠি ল'লোঁ বাছখন আৰু বন্ধু বান্ধৱীসকল বহু সময় অগ্ৰসাৰত পুৰা আহি পাই গ'ল বাছখন আৰু এতিয়া বাছেৰে উঠি পুৰা সুদূৰ গৰখীয়া মন্দিৰলৈকে যাত্ৰা আৰম্ভ আৰু বন্ধুসকল আহি পালোঁ বৰপেটাৰত নামি ল'লোঁ বাছৰ পৰা আৰু বাছখন অকণমান দেৰি হ'ব সেইকাৰণে নামি ল'লোঁ আৰু শুভ কামত দেৰি নাই আৰু বন্ধুসকল আহি পাই গ'লোঁ চৰবুক ব্ৰিজ পালে এখন আৰু ইয়াৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ পৰা এতিয়া কষ্ট কৰি যাব লাগিব গতিকে গৈ আছোঁ ধুনীয়াকৈ চাই থাকিব আৰু ইফালে গৰখীয়া গোহাঁইৰ পৰা প্ৰথম গেটখন পাই গ'লোঁ ধুনীয়াকৈ আৰু বন্ধুসকল আমি প্ৰথম গেট পুৰা এণ্ট্ৰি কৰি দিলোঁ আৰু প্ৰথম গেট এণ্ট্ৰি কৰাৰ পিছত এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আমাৰ মেইন লোকেশ্যন পুৰা গৰখীয়া গোহাঁই থানালৈ আৰু বন্ধুসকল এতিয়া সময় হৈ গ'ল 10:40 আৰু এতিয়া পুৰা ছেকেণ্ড গেট পাৰ হৈ কেনে এতিয়া গৈ আছোঁ মেইন লোকেশ্যনলৈকে পুৰা একদম মঞ্চত যোৱা ৰাস্তাৰে ধুনীয়াকৈ গৈ আছোঁ আৰু চাওক মানুহ চাওক আপোনালোকে কেইটামান মানুহ হৈছে আজি আৰু মানুহ বহুত হ'ব আজি যিহেতু কৃষ্ণ জন্মাষ্টমী আৰু ৰাস্তাৰ পৰা আপোনালোকে এনেকৈ পুৰা মানুহ দেখা পাব আৰু যথেষ্টখিনি মানুহৰ সমাগম দেখা পাব গৈছে যিহেতু কৃষ্ণ জন্মাষ্টমী আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে গতিকে আপোনালোক আহিব আৰু বন্ধুসকল মঞ্চত জ্বলাই দিবৰ কাৰণে আপোনালোকে চাকি দিবৰ কাৰণে কোনো চিন্তা কৰিব নালাগে আপোনালোকে ৰাস্তাৰ কাষে কাষে আপোনালোকে এনেকৈ পুৰা ধূপ চাকি পাই যাব ধুনীয়াকৈ আৰু বন্ধুসকল আহি পাই গ'লোঁ আমাৰ মেইন লোকেশ্যন পুৰা মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোহাঁই থান আহি পালোঁ আৰু এইফালে হৈছে আপোনালোকে মেইন গেটখন আৰু এতিয়া মঞ্চত তোমাৰ আগে কিবা অকণ ধূপ চাকি লৈ লওক যাতে আমাৰ দিনবোৰ খালে আৰু যিহেতু মাৰো অকণ বেমাৰ চলি আছে বেমাৰ ভালিছে ধুনীয়াকৈ আৰু এটা চাকি ধুনীয়াকৈ লৈ লওঁ আৰু এইফালে আপোনালোকে দেখুৱাইছে ধুনীয়াকৈ চাকি ধূপ আছে পুৰা ধুনীয়াকৈ আপোনালোকে পুৰা মঞ্চত যোৱাৰ আগে লৈ যাব পাৰিব ধুনীয়াকৈ এইপিনে আমাৰ পকা আছে কেনে এটা চলিছে না বেচা গৈ আছে না আৰু বন্ধুসকলে এইপিনে ধুনীয়াকৈ এটা ধূপ চাকি লৈ ল'লোঁ মঞ্চত জ্বলাই দিবৰ কাৰণে আৰু বন্ধুসকল ধুনীয়াকৈ ভৰিয়াত চৰিয়াত থৈ এতিয়া ভিতৰতে আহি গ'লোঁ পুৰা আৰু আপোনালোকে দেখা পাইছে চব সকলোকে পুৰা চাকি চাকি ধুনীয়াকৈ জ্বলাই দি দিছে আৰু আমি ভিতৰলৈ আহি গ'লোঁ আৰু এইপিনে চাকিটো ধুনীয়াকৈ আনিছোঁ জ্বলাই দিবৰ কাৰণে আৰু বন্ধুসকল যিমানে ধুনীয়াকৈ চাকি দিওঁ আৰু আশীৰ্বাদ ধুনীয়াকৈ লৈ ল'লোঁ যিহেতু বেমাৰ চলিছে ভালত বুলি আৰু এতিয়া ভিতৰলৈকে গৈ আছোঁ মঞ্চৰ ভিতৰলৈকে গৈ আছোঁ ধুনীয়াকৈ আৰু এতিয়া ধুনীয়াকৈ আৰু এইফালে ধুনীয়াকৈ শান্তিটো বজাই দিলোঁ আৰু এতিয়া মঞ্চৰ ভিতৰলৈকে সোমাই আহিলোঁ পুৰা সেৱা কৰোঁ বুলি আৰু সেৱা কৰা মানুহ চাওক আপোনালোকে পুৰা যথেষ্টখিনি ভিৰ হৈ গৈছে একেবাৰে আৰু বন্ধুসকল ইমান ভিৰৰ মাজত যেনেকৈ আৰু বন্ধুসকল আজি আপোনালোকে ইয়াত পুৰা যিহেতু কৃষ্ণ জন্মাষ্টমী পুৰা ৰাধা কৃষ্ণ বেছিকৈ দেখা পাব ক'ত যে আজি কথা নাই একেবাৰে পুৰা ৰাধা কৃষ্ণ বেছিকৈ দেখা পাব আৰু ইয়াত মানুহ কিমান বেছি তাৰো কাৰণ আছে যিহেতু কৃষ্ণ জন্মাষ্টমী বেছি মানুহ হয় আৰু বন্ধুসকল আজি ইয়াৰে পৰা গৰখীয়া গোহাঁই থানৰ পুৰা গছবোৰত আপোনালোকে গামোচা দেখিব পাৰিব আৰু গামোচাবোৰ কিয় বান্ধে আহি আৰু এতিয়া গৈ আছোঁ বৃন্দাবনলৈ য'ত নেকি পুৰা আমাৰ সকলোৰে পুৰা আৰাধ্য শ্ৰীকৃষ্ণ গোপীসকল লীলা প্ৰশংসা কৰিছিল আৰু এতিয়া বৃন্দাবনলৈকে গৈ আছোঁ ধুনীয়াকৈ চাই থাকিব আৰু এনেকৈ ধুনীয়াকৈ খোজকাঢ়ি পুৰা গৈ আছোঁ বৃন্দাবনলৈ বুলি আৰু সকলোৱে গৈ আছে ধুনীয়াকৈ আৰু বৃন্দাবনখন আজি পুৰা ৰাধা কৃষ্ণৰে ভৰি গৈছে আৰু আহি পালোঁ ধুনীয়াকৈ বৃন্দাবন আৰু বৃন্দাবনখন পুৰা ভৰি আছে আজি লগতে গছবোৰতো পুৰা তামান গামোচা আছে আৰু পুৰা বৃন্দাবন ঘূৰি আছে দেখুৱাইছোঁ সেইটো আৰু ধুনীয়াকৈ আহি পালোঁ বৃন্দাবন আৰু যিহেতু ইয়াত গছবোৰ ধুনীয়াকৈ সকলোৱে গামোচা বান্ধে লগতে ময়ো এখন গামোচা লৈছোঁ আৰু যোৱাবাৰ বান্ধিছিলোঁ এইবাৰ বান্ধিম যাতে আমাৰ কিন্তু মাৰৰ অকণমান বেমাৰ চলি আছে যাতে বেমাৰটো সোনকালে ভাল হৈ যায় লগতে মৰৰ এটা কিবা গতি লাগে তাৰ বাবে কামনা কৰিছোঁ আৰু লগতে পুৰা বৃন্দাবন চাপ ঘূৰি আছে একেবাৰে যোনকেইটা চাপ বহুতকেইটা একেবাৰে ৰাধা কৃষ্ণ দেখা পাব ধুনীয়াকৈ আৰু এইপিনে ৰঞ্জন দা ৰাধা চাই আছে কিনা মজা মজা আৰু বন্ধু বান্ধৱীসকলে এইপিনে ধুনীয়াকৈ পুৰা গামোচা যোৱাবাৰত যিহেতু বান্ধিছিলোঁ এইবাৰ বান্ধো মনত ৰাখা যাতে লগতে মাৰো অকণমান বেমাৰ হৈছে যাতে বেমাৰটো সোনকালে ভাল হৈ যায় সকলোৱে যিহেতু গামোচা বান্ধিছে মই গামোচাখন ধুনীয়াকৈ বান্ধি দিওঁ এতিয়া বান্ধি দিওঁ বৰমা বিষ্ণু মহেশ্বৰ তিনিটা বান্ধবা আৰু বন্ধুসকল আপোনালোকে মোৰ পিছফালে যিখন গছ দেখি যায় এই গছডালৰ পৰা গামোচা হৈ যাব আজি আৰু গামোচা বান্ধিলে যিটো মনত যদি আপোনালোকে কিবা এটা আশা কৰি বান্ধে সেই আশাটো সম্পূৰ্ণ হ'লে সকলোৱে বান্ধে গামোচা গতিকে ময়ো বান্ধিছোঁ আশাটো সম্পূৰ্ণ
আৰু বৃন্দাবনৰ পৰা ধুনীয়াকৈ ওলালোঁ বৃন্দাবনত থাকি কেনে লাগিল কেনে লাগিল ভাল লাগিল বহুত ৰাধা কৃষ্ণ তামান আছে এক্সট্ৰা ৰাধা এক্সট্ৰা কৃষ্ণ আমাৰ তামান ভাল লাগিছে ৰাধা ধুনীয়াকৈ পূৰা গামোচা চামোচা বান্ধিলোঁ যাতে এজনী ৰাধা আহিছে ধুনীয়াকৈ আৰু এটা পুখুৰী পাৰে পাৰে ধুনীয়াকৈ ঘূৰি আছোঁ দেৱৰাজৰ ৰাধা হেৰি আহিছে ৰাধা আহিছে দেই দেৱৰাজৰ ৰাধা আহিছে আৰু পুখুৰী পাৰে পৰা ধুনীয়াকৈ ঘূৰি ফুৰি আহি গ'লোঁ আৰু পূৰা বৰষা ঘৰ থানৰ এটা মেইন ভিউ পইণ্ট পূৰা পুখুৰীৰ মাজত আছে আৰু সেই ভিউ পইণ্টলৈকে ধুনীয়াকৈ আহিলোঁ আৰু লগতে ইয়াত ভিউ পইণ্টত পূৰা ফটো চটো ধুনীয়াকৈ আপোনালোকে মাৰিব পাৰে আমিও পাৰে অকণমান ফটো চটো মাৰিম আৰু ফটোবোৰ আপোনালোকে ইনষ্টাগ্ৰামত পাব ধুনীয়াকৈ আৰু এইফালে ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে কৃষ্ণৰ যিখিনি নেকি লীলা প্ৰশংসা আছিল ধুনীয়া আৰু এইপিনে চিৰণ যে তাক লগ পাই গ'লোঁ নমস্কাৰ আছোঁ ভালে আপুনি তাত ভালে আছে মজা আছে বহুত বেছি আৰু বহুত বেছি ভাল লাগিল যোৱাবাৰ আহিছিলোঁ এইবাৰ আহিলোঁ কেনে খবৰ খাতি খবৰ একদম মজা বাকী ৰাধা চাধা চাইছে না ৰাধা চোৱা নাই চাম বুলিয়ে ভাবছোঁ কিন্তু যিহে গৰম ৰাধা একদম মানে কিবা হৈ গৈছে আৰু ডাঙাতি হৈ গৈছে ৰাধাগিলা একদম মেকআপ চেকআপ চব দিল না তথাপি গৌতম আছে কেনে মজা আৰু বন্ধুসকল আপোনালোকে মানুহ চাওক না সকলো পিনে কেৱল মানুহ আৰু বৃন্দাবনখন পূৰা ভৰি গৈছে আৰু গছৰ পৰা সকলোৱে গামোচা বান্ধিছে আৰু ময়ো বান্ধিছোঁ বাৰু আৰু এই পূৰা গৰখীয়া গোহাঁই থানত যিমান বেছি টাইম বেলা হৈ আহিব সিমান বেছি মানুহ হৈ যায় আৰু বন্ধুসকল ধুনীয়াকৈ আহি পালোঁ ঘৰ আৰু আহি পাওঁতে বহুত বেছি দেৰি হৈ গ'ল যিহেতু আমাৰ ঘৰ পূৰা চৰপুৰ গৰখীয়া গোহাঁইৰ পৰা বহুত বেছি দূৰ হয় গতিকে বহুত বেছি ভাল লাগিল তাতে গৈ আৰু ভিডিঅ'টো কেনেকুৱা বোলে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰটো কৰি দিব আৰু নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বাই বাই জয়